বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক অসমৰ যি 5খন ৰাষ্ট্ৰীয় উদ্যান আছে নেশ্যনেল পাৰ্ক আছে তো তাৰ গোটেই সবিশেষ আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু গোটেই মই ডাটাখিনি নেটৰ পৰা কালেক্ট কৰিছোঁ কিবা ৰৈ যাব পাৰে সো কমেন্টত জনাব যদি কিবা থাকি যায় আৰু অতি প্ৰয়োজনীয় হয় ইয়াৰ পৰা আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে হেতু চাই যাম আলোচনা কৰি থাকোতে লগে লগে তো তেতিয়ালে বন্ধুসকল মই প্ৰাঞ্জল পিকে চেনেল সকলকে স্বাগতম জনাইছো আৰু প্লিজ যদি ভিডিঅ'টোৰ পৰা কিবা হলো অলপ জানিব পাৰে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা বা যিসকল নতুন হৈছে মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব তো প্ৰথমে লৈছো মই কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে অসমৰ মানে গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত ঠিক আছে দুখন জিলা ই কভাৰ কৰিছে ই অসমৰ প্ৰাচীনতম উদ্যান আৰু ইয়াৰ উত্তৰ পাৰে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণ পাৰে আছে কাৰ্বি আলং পাহাৰ ঠিক আছে আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ এই কথাটো সুধে এই কোৱেশ্চনটো কিমান আগৰি আছে কাজিৰঙা নেশ্যনেল পাৰ্কে ইয়াৰ ৰাইট আনসাৰ হ'ব এতিয়া যদি অপচন দিয়া থাকিব তো তাতে হ'ব 430 হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে বৰ্গ কিলোমিটাৰ আৰু ইয়াত আমাৰ 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হৈছিল এটো চনটো চাই থব খালি 1974 চনত ঠিক আছে আৰু এটো কিহৰ কাৰণে বিখ্যাত হেতু সকলোৱে জানে আপোনালোকে এহিঙীয়া গড়ৰ বাবে বিখ্যাত নেক্সট লৈছো নামেৰি নেশ্যনেল পাৰ্ক ঠিক আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ ঠিক আছে নামেৰি প্ৰথমতে সংৰক্ষিত বনাঞ্চল আছিল পিছত 1978 চনৰ 17 অক্টোবৰত নামেৰিক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয় পিছলৈ নদুৱাৰ বনাঞ্চলৰ পৰা 137 বৰ্গ কিলোমিটাৰ ফালি আনি 1985 চনৰ 18 ছেপ্টেম্বৰত নামেৰি অভয়াৰণ্য হিচাপে মুকলি কৰা হয় এটো চাই থব ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন উঠে 1985 চনৰ 18 ছেপ্টেম্বৰত নামেৰিক কি কৰা হয় অভয়াৰণ্য হিচাপে মুকলি কৰি দিয়া হয় পুনৰ বৰডিক্ৰাই বনাঞ্চললৈ কি কয় 75 বৰ্গ কিলোমিটাৰ যোগ কৰি মুঠ 212 বৰ্গ কিলোমিটাৰ সামৰি 1998 চনৰ 15 নৱেম্বৰত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ওকে এই চনটো মনত ৰাখিব কেতিয়া ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঠিক আছে 1998 চনৰ 15 নৱেম্বৰত নেক্সট চাইছো মানস নেশ্যনেল পাৰ্ক ঠিক আছে মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান হয় আৰু ই বাঘ্য প্ৰকল্প যেটো প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ হস্তি সংৰক্ষিত বনাঞ্চল এলিফেন্ট ৰিজাৰ্ভ তথা বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ ই গুৱাহাটীৰ পৰা প্ৰায় 175 কিলোমিটাৰ নিলগত বৰপেটা জিলাৰ উত্তৰাঞ্চল ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত আৰু উত্তৰে মানস নদী তথা ভূটান ৰাজ্য ঠিক আছে উত্তৰে আছে কি মানস নদী তথা ভূটান ৰাজ্য আৰু দক্ষিণে আছে বাহবাৰী পালখিগুৰি আৰু কাটাঝাৰ গাঁও ঠিক আছে পশ্চিমে আছে সোণকোষ নদীৰ পৰা পূবে ধনশিৰি নদীলৈকে ৰাষ্ট্ৰীয় উদ্যান বিস্তৃত হৈ আছে ঠিক আছে এই ডাটাখিনি চাই থব আপোনালোকে পূবে পশ্চিমে কি আছে জানিব লগা কথা পৰীক্ষাত কোৱেশ্চন আহে নাহে পিছৰ কথা ঠিক আছে পাছৰখিনি চাইছো এতিয়া 1928 চনৰ 1 অক্টোবৰত মানসক অভয়াৰণ্য হিচাপে মৰ্যাদা দিয়া হয় ইয়াৰ আগতে মানস সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল ঠিক আছে এই চনটো চাই থব 1928 চনৰ 1 অক্টোবৰত মানসক অভয়াৰণ্য হিচাপে মৰ্যাদা দিয়া হয় আৰু ইয়াত কৈছে ইয়াৰ আগতে মানসক সংৰক্ষিত বনাঞ্চল হিচাপে গণ্য কৰা হৈছিল ঠিক আছে পূৰ্বতে ইয়াক গৌৰীপুৰৰ ৰজাই শিকাৰস্থলী হিচাপে ব্যৱহাৰ কৰাৰ কথা জনা যায় তো নেক্সট আহিলে আমাৰ 1973 চনৰ ইয়াত বাঘ্য প্ৰকল্প আৰম্ভ কৰা হয় আৰু 1985 চনত কি কৰা হৈছিল ইউনেস্কোৱে মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে এটো চাই থব ঠিক আছে 1985 চনত ইউনেস্কোৱে মানসক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰিছিল আৰু 1995 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় এই কোৱেশ্চনটো আহে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন সোধে তো কোৱেশ্চনটো হ'ব পাৰে কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল মানস অভয়াৰণ্যক ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব আমাৰ 1995 চনত নেক্সট এতিয়া চাইছো ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ঠিক আছে তেতিয়াহলে এটো চাই থব দুটা কভাৰ কৰিছে দৰং আৰু শোণিতপুৰ জিলা ঠিক আছে অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান
ইয়াৰ মাটিকালি প্ৰায় ৭৮.81 বৰ্গ কিলোমিটাৰ 1985 চনত ওৰাঙক অভয়াৰণ্য আৰু 1999 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয় এই চনটো মনত ৰাখিব ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি কেতিয়া দিছিল 1999 চনৰ 13 এপ্ৰিলত নেক্সট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ বাসস্থান হোৱাৰ বাবে ইয়াক ওৰাঙক মিনি কাজিৰঙা বুলিও আখ্যা দিয়া হয় কুৱেশ্যনটো হ'ব পাৰে এনেকুৱা ধৰণৰ মিনি কাজিৰঙা বুলি কাক আখ্যা দিয়া হয় তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব আমাৰ ওৰাং ঠিক আছে এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ বাবে খুবেই চহকী ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায় এইবোৰৰ ভিতৰত এশিঙীয়া গড় নল গাহৰি হাতী বনৰীয়া মহ ঢেকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান এই নল গাহৰি কথাটো আহে চাব আপোনালোকে ক'ত পোৱা যায় ওৰাং ঠিক আছে নেক্সট চাইছো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে উজনি অসমৰ একেবাৰে পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া দুখন জিলাত বিস্তৃত হৈছে ই দুটা কভাৰ কৰিছে এইটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ডিব্ৰু নদীৰ উত্তৰ পাৰৰ সীমাৰে আবৃত লগতে ডিব্ৰু-চৈখোৱা ঘাটৰ ওচৰত কি হৈছে অৱস্থিত কাৰণে এই ৰাষ্ট্ৰীয় উদ্যান খনৰ নামাকৰণ কৰা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কিয় নামাকৰণ কৰা হ'ল এইটো চাব আপোনালোকে ডিব্ৰু নদীৰ উত্তৰ পাৰৰ সীমাৰে আবৃত লগতে ডিব্ৰু-চৈখোৱা ঘাটৰ ওচৰত অৱস্থিত কাৰণে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বুলি ঠিক আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ আৰু উত্তৰ পাৰে আছে ব্ৰহ্মপুত্ৰ নদী ডিব্ৰু-চৈখোৱাৰ পূবে আছে অনন্ত নলা আৰু দক্ষিণে আছে ডিব্ৰু নদী পশ্চিমে আছে ডিব্ৰু নদী আৰু ব্ৰহ্মপুত্ৰ নদী ওকে তো নেক্সট ডিব্ৰু আৰু চৈখোৱা এই দুইখন বনাঞ্চলক 1890 আৰু 1929 চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল পৰৱৰ্তী সময়ত দুইখন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কিছু এলেকা সামৰি 1995 চনত 340 বৰ্গ কিলোমিটাৰ একেলগে ডিব্ৰু-চৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল ক্ৰমান্বয়ে 1997 চনত 340 বৰ্গ কিলোমিটাৰ অঞ্চলক মুখ্য অঞ্চল যেটো কোৰ জোন আৰু ইয়াৰ চৌপাশে 425 বৰ্গ কিলোমিটাৰ নিৰপেক্ষ অঞ্চল হিচাপে লৈ 765 বৰ্গ কিলোমিটাৰ অঞ্চলক ডিব্ৰু-চৈখোৱা সংৰক্ষিত জৈৱমণ্ডল বুলি হিচাপে ঘোষণা কৰা হয় এটো চাই থব আপোনালোকে 765 বৰ্গ কিলোমিটাৰ অঞ্চল ডিব্ৰু-চৈখোৱা সংৰক্ষিত জৈৱমণ্ডল ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰা হয় পুনৰ কি কৰা হ'ল চাওক 1999 চনত 340 বৰ্গ কিলোমিটাৰ অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰা হৈছিল সো এই পাঁচখনেই হৈছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন ইয়াৰ ওপৰত সুধি থাকে প্ৰায় কম্পিটিটিভ এক্সামিনেশ্যন বিলাকত তো আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিবা হল অলপ জানিব পাৰিলে আৰু যদি কিবা থাকি গ'ল প্লিজ জনাব কমেন্টত আৰু যদি ভিডিঅ'টোৰ পৰা কিবা হল উপকৃত হৈছিল ভাবে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু যিসকল মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা যিসকল নতুন ভিডিঅ' মোৰ চেনেলটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন প্ৰেছ কৰিব সো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং